নমস্কাৰ, স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। যোৱাকালি দেওবাৰ আছিল। দেওবাৰ দিনটোত মই কি কৰিছোঁ কি নাই কৰা তাকে অকণমান ভিডিঅ' কৰি ৰাখিছিলোঁ। আপলোড কৰিব নহ'ল কালি, তাকে আজি আপলোড কৰিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিছোঁ আৰু ভিডিঅ'টো চাই কেনেকুৱা পাই জনাব। তেনেহ'লে চাওক, স্কিপ নকৰি শেষলৈকে চাওকচোন, ভিডিঅ'টো কেনেকুৱা পাই জনাব। এতিয়া বনাওঁ ছাগলী মাংস, ৰেচিপি হিচাপে নহয়, মাংস অকণ বনাই লওঁগৈ। এয়া চাওক, আপোনালোকক দেখুৱাই আছোঁ কি কৰোঁ কি নকৰোঁ। বনাবৰ কাৰণে এয়া পিঁয়াজ লৈছোঁ আৰু ৰচুন আদা পেষ্ট লৈছোঁ, জিৰা ধনিয়া মছলা এচামুচ লৈছোঁ, এয়া লং ইলাচি আৰু দালচেনি, আৰু লৈছোঁ এইটো তেজপাত, আৰু দিম নিমখ হালধি, আৰু শেষত কি দিম আপোনালোকক দেখুৱাম। ইয়াতে চেনি অকণমানো কুকাৰৰ মুখনিখন মাৰি দিম। গেছৰ ফ্লেম জুইটো একেবাৰে কমাই দিম। এতিয়া এনেকৈ মই কুকাৰৰ মুখনিখন মাৰি দিম। একেবাৰে কমকৈ দিছোঁ, এটা হুইচেল মৰুৱাই ল'ম, তাৰ পৰা কি দিম আলুখিনি দি দিওঁ। অকণমান সময় মই এনেদৰে ঢাকি থ'ম। যাওঁ বলক, কেঁচা জলকীয়া এটা আনোগৈ। মই শাকখিনি বহাই থৈছোঁ, একদম পটাপট আনিবগৈ লাগিব, মানে পকাবোৰ আগতে ছিঙিলোঁ, এইটো কেঁচা হৈ আছিল। এই কেঁচা জলকীয়াটো এটা দিলে 12 বাজি যাব। পানী দিবলৈ হৈ গ'ল। জলকীয়া দি দিছোঁ, বেছি জলকীয়া নিদিওঁ দেই, গোটেই জলকীয়াটো দিব লাগিব। কেঁচা যদি খুব জ্বলা যে, সেইকাৰণে মাত্ৰ টুকুৰা দিছোঁ কাটি। মাংস ভাজিখিনিত মানে এতিয়া জুলীয়া কৰিছোঁতো, সেই তাতে পানী দিলোঁ। পানী দি এতিয়া পানী দিয়াৰ পাছতে মই এটা বস্তু আনি থৈছোঁ, বাৰীৰ পৰাই আনিলোঁ, আপোনালোকক দেখাবলৈ নহ'ল। এয়া চিনি পাইছেনে? সকলোৱে চিনি পায়, এইটো মান ধনিয়া বুলি কয়, মান গোন্ধোৱা বুলি কয়। এইটো যদি দিওঁ শেহতীয়াকৈ খুবেই ভাল পাওঁ মই খাই। আপোনালোকে ভাল পায়নে বাৰু? এইটো বেছি মানে কিনা মছলাবোৰ দিলে আমাৰ এখেতে খাবলৈ ভাল নাপায়, সেইটো কাৰণে খুব বেছি মই কিনা মছলা দিয়া নাই। সেইটো কাৰণে এইটো দিছোঁ। এইটো দিলে ইয়াৰ মানে চেণ্টটো বহুত মজা লাগে খাই। গোন্ধকেইডাল মই খুন্দি ল'ব লাগিব। খুন্দি ল'ম কিহত গম পাইছেনে? মিক্সাৰ মেচিনত মই নুখুন্দো। মিক্সাৰ মেচিনত খুন্দিলে কি হয় গম পাইছেনে? একেবাৰে মানে ভাল নালাগে খাবলৈ, তাত চেণ্টটো নাথাকে। চাটনি বনালেও দেখোন ইমান ভাল নালাগে। বৰ সৰহীয়া হ'লে উপায় নাই, খুন্দিবই লাগিব। কিন্তু আৰু এইটো আছে এটা খুন্দুনা, মই এই খুন্দুনাটো খুন্দিবলৈ বেয়া পাওঁ। চাব দেই, এইটো এটা গিলাচ মই লৈ লৈছোঁ, এইটোতে খুন্দিম। এইটোত খুন্দিম কিহেৰে খুন্দিম? ইয়াৰ খুন্দুনাডালৰ মাৰি এডাল আছে, এইডাল এই খুন্দুনাডালৰ মাৰিডালে খুন্দিম। আৰু এই মান গোন্ধোৱা কেইডালৰ লগত দিম ৰচুন কেইফুটামান, আৰু দিম মৰাণ আদাটো যদি দিওঁ খুবেই ভাল লাগে। আৰু ছাগলী মাংস আমি এনেদৰে বনাই খাওঁ, গাঁৱলীয়া পদ্ধতিৰে আৰু গাঁৱলীয়া খানা। সেই জিভাৰ জুতিৰ যিটো আপুনি ভাবে মই এনেদৰে খাই চাওঁ, প্ৰতিটো মানে পদ্ধতিৰে বনালে খাই ভাল লাগে। কিন্তু খুব বেছি মছলা খোৱাটো আমাৰ ভাল নহয়, সদায় খাব নালাগে। এদিনীয়াকৈ বনাই খোৱাটো বা বেলেগ কথা, খুব বেছি মছলা খোৱাটো একেবাৰে বেয়া বুলি ভাবোঁ মই নিজে প্ৰমাণ পাই থৈছোঁ আগতে। মোৰ মানে একদম পূৰা পেটৰ মানে গেষ্ট্ৰিকে মানে পূৰা আমনি কৰিছিলে আগতে। এতিয়া কিন্তু ইমান নাই আৰু সেইটো দেই। নিজে বাছি খাবা, জাগি হ'বা, তেতিয়া কাৰো একো অপকাৰ নহয়। এতিয়া মই এইখিনি তেনেহ'লে হুইচেল মৰুৱাই লওঁগৈ। মছলা দিছোঁ আৰু এখন মাৰি দিওঁ। এয়া চাওক, এনেদৰে আমি ছাগলী মাংসৰ জোলকণ খাবলৈ খুবেই ভাল লাগে। প্ৰথমতে উলিয়াই লৈছোঁ মই মানুহজনলৈ টেষ্ট কৰিবলৈ। গাঁৱলীয়া মানুহ, গাঁৱৰ পৰিৱেশত জন্ম হোৱা ডাঙৰ হোৱা, আৰু খোৱা খাদ্যবিলাকো গাঁৱলীয়া খাদ্যহে আমি খাই ভাল পাওঁ। খুব বেছি মছলা পাতি দিলে খাই বেয়া পাওঁ, কিন্তু আমাৰ ল'ৰাটোৱে ভাল পায়, কি কৰিম উপায় নাই। তাৰ লগতে মানে আমাৰ মানে খোৱাটো অকণমান খেলিমেলি হৈ যায়। তেনেকৈ খাওঁ, ল'ৰাকটো সন্তুষ্ট কৰিব লাগিব। কেতিয়াবা দিওঁ তাকো, মানে কওঁ আৰু আমি খাই ইমান ভাল নাপাওঁ নহয়, খালে আমাৰ পেটত অপকাৰ কৰিব, তোমাৰ কাৰণেও ভাল নহয়, এনেকৈ কৈয়ে সি মানে বাৰু সেইটোত খাই জুতি লগাকৈ বনাই দিওঁ যেতিয়া, সিও খাই ভাল পোৱা হৈছে মানে হয়, খাই আৰু বেছি। তথাপিও মছলা অকণমান দিলে ভাল পাওঁ বুলি কয়। দিছোঁৱে মছলা, ইমান নিদিয়া নহয় বাৰু। খাই লওঁ।
দিছে ঘৰৰ ভিতৰত থাকিলে কিন্তু বেছিহে গৰম উঠে আপোনালোকৰ গৰম উঠেনে বাৰু কিন্তু বাহিৰত থকা মানুহে ভাবে ওলাই যোৱা মানুহবিলাকে বেলেগ আৰামত আছে আৰু ঘৰৰ ভিতৰত কিন্তু আমিহে জানো বাহিৰৰ হাৱা অকণমান নেপাওঁ হয় নাই বাৰু এতিয়া আমাৰ এখেতে ওলাই গৈছে পাইছেহি নেকি অকণমান মাত নাজান লাগিছে দেই অহা বলকচোন চাওঁগৈ পালেহি আপোনালোকক বেক কেমেৰাত দেখাইছোঁ দেই এখেত পালেহি দেখিছেনে জাপি আনিছে দেখিছেনে জাপি আনিলে জাপি ক'লৈ আনিছে গম পাইছেনে বাৰু ৰ'ব কৈ আছোঁ ক'লৈ আনিছে জাপিটো দুটা জাপি এই দুটা জাপি আনিছে ক'ৰ পৰা আনিলে জাপিকেইটা এইটো মুখাপুৰৰ পৰা আনিলে মুখাপুৰ বজাৰ বহিছে জানো লকডাউনত বেপাৰী পালোঁ অঁ বেপাৰীৰ পৰা আনিলে অঁ এটাত কিমানকৈ লৈছে 150 অঁ সেইকেইটা চেনিটাইজাৰ মাৰিলে নাই অঁ মাৰিলেও মাৰি দিয়ক দেই ভয় লাগে পায় অঁ লৈ গৈছিলে ন আপুনি পিন্ধাই চাইছে মানে মোক বাগানৰ কুলি নিচিনা দেখেনে নেদেখে মামণি বৰা চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব এই জাপিটো আনিছে বাগানৰ কুলিৰ কাৰণে আমাৰ বাগানৰ পাত ছিঙিবৰ কাৰণে আনিছে জাপি ভাল লাগিছেনে বাৰু মোক আমি গাঁৱলীয়া তামোল এৰিব নোৱাৰোঁ ভাতকেইটা খালোঁ খাই মেলি এতিয়া অকণমান আৰাম কৰিছোঁ ফেনখন চলাই লৈছোঁ আৰু ফেন চলাই দুইজনে অকণমান বহিছোঁ তামোলখনো খালোঁ দুইজনে ভাত খাই উঠাৰ পিছত যদি তামোল অকণমান নাখাওঁ ভালেই নালাগে তাৰপৰা এতিয়া অকণমান আৰাম কৰিম এখেতেও অকণমান আৰাম কৰিব তাৰপৰা আমি আমাৰ বাৰীৰ ভিতৰৰ পৰানো আমি কি পাওঁ তাকে আপোনালোকক দেখাম আপোনালোকে ভিডিঅ'টো চাই আহিব অলপ আৰাম কৰাৰ পাছতে আপোনালোকক লগ পাই আছোঁ অকণমান জিৰালোঁ ভাত পানী খাই জিৰাম বুলি কৈছিলোঁ যে ভাত পানী খাই জিৰাই গোটাই এতিয়া চাহো খালোঁ চাহ খোৱাৰ পাছত আজি ঘৰতে মানুহজন আছে যেতিয়া বাৰীত থকা মানে কিবা এটা বস্তু আপোনালোকক দেখুৱাম চাই থাকিব কিনো সংৰক্ষণ কৰি ৰাখিম থাকিব আজি আৰু মানুহজন ঘৰতে আছে যেতিয়া আজি দেওবাৰ দিনটো তাতে লকডাউনৰ কাৰণে ডিউটি নাই বাৰু হ'লেও মানে বাগানৰ অলপ আছে আমাৰ সেই বাগানৰ মানে আগতে আমাৰ বাগানৰ ভিডিঅ' দিছোঁ আপোনালোকলৈ শ্বেয়াৰ কৰিছোঁ সেই বাগানৰ কাৰণে সদায় যাবলগীয়া হয় আজি দেওবাৰ দিনটোত ছুটি থাকে কিন্তু দেওবাৰ দিন যদিও ঘৰত থাকিবলৈ নাপায় ইফালে যাবলগীয়া হয় তাকে আজিৰ দিনটোত আৰু ঘৰত থাকোঁতে কিবা এটা কৰি লওঁ বুলি ভাবিছে তাকে আপোনালোকক দেখাইছোঁ চাই থাকক ভিডিঅ'টো সকলোকে চাব পাইছেগৈনে সেইডাল ডাউকেইডাল ভাগিবই সিপাৰে নেপেলাবা দেই পানী ওলাই গৈছে বাৰিষাত পানী ওলাবই
কেইপোন আছে ইয়াতে তামোল? চপোন আছে। চপোন। গ'ল পোতা দেখিছেনে? এনেকৈ হিপ কৰি ওখ কৰি থ'ব লাগিব। চুপীয়া আছে বুলি গম পোৱা যাব। ইয়াত 3টা আছে। 3টা আছে ন? এই 2টা আৰু এইটো এটা। মুঠতে মানে গোটেইকেইটা কেইপোন আছে? 6 3 18 পোন আছে। 6 3 18। বছৰটোৰ কাৰণে আমাৰ হৈ যাব। বছৰটোৰ কাৰণে হৈ যায়। আমি সংৰক্ষণ কৰি থৈছোঁ এনেদৰে তামোল, আৰু বিকিবলৈ হ'লেও তেতিয়া দাম পাম, সেইকাৰণে এনেদৰে পুতি থোৱা আছে। এইমাত্ৰ গাটো ধুই আহিলোঁ। দিনৰ দিনটো ঘামি জামি থকা গাটো খুবেই বেয়া লাগি আছিল, আৰু যেতিয়া গাটো ধুই দিলোঁ খুবেই মুকলি লাগিছে এতিয়া, আৰু মূৰ চুৰবিলাকো অলপ মানে আঁচুৰি মেলি দিলোঁ আৰু ভাল লাগিছে। আৰু বেছি কথাও পাতি নাথাকোঁ আৰু এতিয়া মানে ভিডিঅ'টো বহুত দীঘলীয়া হৈ গৈ থাকিব, আৰু আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ। আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰিবলৈ বিচাৰিছোঁ। পুনৰ লগ পাম আন এটা ভিডিঅ'লৈ। আজিলৈ আহোঁ। বাই বাই।